বিকাশ পেদি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছে আসাম অল মিডিয়াৰ ইউটিউব চেনেলত। তো দাদা বাইদেউসকল, আজি আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম যিটো মহাবিদ্যালয় মই অধ্যয়ন কৰি আছোঁ সেইটো মহাবিদ্যালয়ৰ সমগ্ৰ দৃশ্য আৰু কেনেকুৱা পৰিৱেশ মহাবিদ্যালয়খনত বিৰাজ কৰে আৰু ক'ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিবলৈ আহে। তো আজি আপোনালোকক সকলো দেখুৱাবলৈ যত্ন কৰোঁ। তো আপোনালোকে চাই থাকিব আসাম অল মিডিয়াৰ ইউটিউব চেনেল। তেতিয়াহ'লে ব'লক আমি ভিডিঅ' আৰম্ভ কৰোঁ। আৰু আজিৰ যিটো যাত্ৰা লক্ষ্য সেই লক্ষ্যত উপনীত হ'বলৈ আৰু বেছি সময় নাই। তো আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। আমি পদাৰ্পণ কৰিম কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আৰু মোৰ লগত উদয় আছে। উদয়ো যাব মোৰ লগত, ব'লা আমি পদাৰ্পণ কৰোঁ। প্ৰতিশ্ৰুতি দিয়া মই ফাইনেলি KBR ডিগ্ৰী কলেজত পদাৰ্পণ কৰিলোঁ আৰু মোৰ লগত উদয় আছে। তো উদয়ৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। উদয়, যিহেতু তুমি এই মহাবিদ্যালয়ত অধ্যয়ন কৰি আছা, তো মহাবিদ্যালয়ত অধ্যয়ন কৰি তোমাক কেনেকুৱা লাগিছে? মোৰ মহাবিদ্যালয় কলা খুব ভাল লাগিছে আৰু মই ইয়াতে 2021 চনৰ অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা আহিছোঁ আৰু বহুত ভাল লাগিছে ইয়াতে আহি পেলাই। আৰু ইয়াৰ পৰিৱেশটোও ভাল। মহাবিদ্যালয় এখন ধুনীয়া এখন ফিল্ড আছে। সকলো প্ৰকাৰৰ খেল ধেমালি কৰিব পৰা এখন ফিল্ড আছে আৰু আমাৰ মহাবিদ্যালয়খন 2টা খণ্ডত ভাগ হৈ আছে। এখন কনিষ্ঠ মহাবিদ্যালয় আৰু এখন স্নাতক মহাবিদ্যালয়। আৰু হয় আপোনালোকে নিশ্চয়কৈ শুনিলে উদয়ৰ মুখেৰে আমাৰ বিদ্যালয়খনৰ পৰিৱেশ সুন্দৰ বিৰাজ কৰে। তো আপোনালোকক মহাবিদ্যালয়ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক আমি আগবাঢ়োঁ। ঠিক আছে, আৰু ৰ'দত আমাৰ অৱস্থা একেবাৰে বেয়া মানে একেবাৰে বেয়া হৈ গৈছে। তো যি কি নহওক, এইটো প্ৰকৃতিৰ নিয়ম নহয় জানো, ৰ'দ দিবই ঠাণ্ডাটো ঠাণ্ডা। তো যি কি নহওক, আমি ৰ'দত থাকি হ'লেও আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ KBR ডিগ্ৰী কলেজৰ সম্পূৰ্ণ দৃশ্য। এখন ওদালগুৰি ডিষ্ট্ৰিক্টৰ আগশাৰী শিক্ষানুষ্ঠান হয়, একমাত্ৰ নহয় জানো, একমাত্ৰ দেখুৱাবলৈ যত্ন কৰিম স্নাতক মহাবিদ্যালয়ৰ চাৰিচৌপাশৰ দৃশ্য। তো আপোনালোকে চাওক আমাৰ মহাবিদ্যালয়ৰ চাৰিচৌপাশে কেনেকুৱা ধৰণৰ পৰিৱেশ বিৰাজ কৰি আছে। স্নাতক মহাবিদ্যালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থী আহিছে আৰু আপোনালোকে চাওক সুন্দৰময় পৰিৱেশ বিৰাজ কৰি আছে। কমেণ্ট ছেকশ্যনত জনাব আৰু এই মহাবিদ্যালয়ৰ সংক্ৰান্তত আমি আৰু জানিবলৈ চেষ্টা কৰিম। আমাৰ মহাবিদ্যালয়ৰ GS যদি আজি উপস্থিত আছে, তেখেতৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। তো GSক আমি সন্ধান কৰিব লাগিব। যেতিয়ালৈকে আমি GSক সন্ধান কৰি নাপাওঁ তেতিয়ালৈকে আমাৰ এই যাত্ৰা অব্যাহত থাকিব নহয় জানো। সন্ধান কৰাৰ উদ্দেশ্যৰে আমাৰ যিটো যাত্ৰা, সেই যাত্ৰা আমি অব্যাহত ৰাখিছোঁ আৰু GSক অনুসন্ধান কৰি থাকিম। ঠিক আছে, কি মানে ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ বিষয়ে উদয়ৰ পৰা জানিবলৈ চেষ্টা কৰিম। উদয়, কি আমাৰ মহাবিদ্যালয়ৰ ডিপাৰ্টমেণ্ট আছে? আমাৰ এই মহাবিদ্যালয়ত কলা শাখাৰ প্ৰায়ভাগে ডিপাৰ্টমেণ্ট আছে আৰু প্ৰায়ভাগে আৰু কলাত যিমান ডিপাৰ্টমেণ্ট আছে সেই সকলো ডিপাৰ্টমেণ্টে আছে। হিষ্টৰী হওক, পলিটিকেল হওক, নেপালী হওক, MILৰ ক্ষেত্ৰত বড়ো আৰু আছামিজ আৰু এডভান্স আছামিজো আছে আৰু লগতে আৰু ফিলচফি আৰু অন্যান্য আৰু বহুত ডিপাৰ্টমেণ্ট আছে আৰু ফকলৰ হওক, কিবা হওক। হয় উদয়, যিহেতু তুমি পলিটিকেল চায়েন্সত মেজৰ লৈছা, তো মেজৰত অধ্যয়ন কৰি তোমাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে বাৰু। পলিটিকেলৰ বিষয়ে ভাল পাওঁ, সেইটো কাৰণে লৈছোঁ সন্মানীয় ছাবজেক্ট হিচাপে। বহুত ভাল লাগিছে বিষয়টো অধ্যয়ন কৰি পেলাই। আৰু তোমালোকৰ ডিপাৰ্টমেণ্টটো কোনটোত আছে দেখাই দিব নেকি? 2 নম্বৰ। হয়, তো উদয়হঁতৰ ডিপাৰ্টমেণ্টটোত আমি পদাৰ্পণ কৰিবলৈ চেষ্টা কৰিম, যিহেতু ক্লাছ হৈ আছে। তো আপোনালোকক ভিতৰ ভাগত দেখুৱাব নোৱাৰিম, তো দুখিত। যত্ন কৰিম KBR ডিগ্ৰী কলেজৰ কাৰ্যালয়ৰ দৃশ্য। তো কাৰ্যালয়ত
কেনে পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম চাব পাৰে আপোনালোকে এতিয়া দেখুৱাবলৈ যত্ন কৰিম আমাৰ কেবিআৰ ডিগ্ৰী কলেজত ক'ত কি বিভাগ আছে সেই বিভাগসমূহ আপোনালোকে দেখুৱাবলৈ যত্ন কৰিম তেতিয়াহ'লে ব'লক আমি বিভাগসমূহ উপভোগ কৰোঁ হিষ্টৰী ডিপাৰ্টমেণ্টৰ ওচৰত আছোঁ বিকাশতৰ ডিপাৰ্টমেণ্ট তুমি হিষ্টৰী ডিপাৰ্টমেণ্টৰ বিষয়ে কিবা ক'বা নেকি হয় হিষ্টৰীত যিহেতু হিষ্টৰী কৰি মোক বহুত ভাল লাগে তো হিষ্টৰীত মই মেজৰ লৈছোঁ আৰু সন্মান বিষয় হিচাপে মই হিষ্টৰী বাছি লৈছোঁ তো হিষ্টৰী অধ্যয়ন কৰিবলৈ বহুতো আমি অতীতত ঘটা বিভিন্ন ঘটনাবোৰৰ বিষয়ে আমি বিভিন্ন তথ্য হিচাপে আমি সম্ভেদ পাওঁ সেইকাৰণে মই ইতিহাস বিষয়ক সন্মান বিষয় হিচাপে অধ্যয়ন কৰি আছোঁ এতিয়া আমি হিষ্টৰী ডিপাৰ্টমেণ্টটো আপোনালোকক দেখাই দিওঁ 6 নম্বৰটো ন বিভাগৰ এজন ছাত্ৰক লগ পাইছোঁ মানে বন্ধু যিহেতু তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যিহেতু তুমি ইতিহাস বিষয়ত মেজৰ লৈছা হয় তো তোমাক মানে অধ্যয়ন কৰি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু আমাৰ টিচাৰজনো ভাল লগৰীয়াটাও ভাল আছে ইমান ভবা নাছিলোঁ যে আমি এদিনা মহাবিদ্যালয় যাম এতিয়া কি ক'ম আৰু বহুত ভাল লাগিছে হয় সকলোৰে এটা সপোন থাকে নহয় জানো মহাবিদ্যালয় অধ্যয়ন কৰিম ভাল এজন হয় সুনাগৰিক হ'ম দেশত সেইটো যিহেতু সকলোৰে লক্ষ্য থাকে সেই লক্ষ্য মানে উপনীত হৈছে আৰু ন লগ পালোঁ অমন যিহেতু তেওঁ ইতিহাস বিষয়ত মেজৰ লৈছে তো তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম তুমি যিহেতু ইতিহাস বিষয়ত মেজৰ লৈছা তোমাক মানে অধ্যয়ন কৰি কেনেকুৱা লাগিছে हिस्ट्री पढ़ के मतलब इतिहास पढ़ के मुझे बहुत अच्छा अनुभव हो रहा है और मेरे मित्र बहुत अच्छे बने हैं तो मैं इस चीज़ को बहुत ही आनंद के साथ प्रवाह कर रहा हूँ और बहुत अच्छा अनुभव कर रहा हूँ अमन जी को मेरा तरफ से बहुत बहुत धन्यवाद देता हूँ ठीक है अमन मैं फाइनली घरत आहि पाলোঁ और আজিৰ কেবিআৰ ডিগ্ৰী কলেজৰ ভিডিঅ' আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে আৰু আপোনালোকক পুনৰবাৰ এটি অনুৰোধ জনাব বিচাৰিছোঁ যদিহে আপোনালোকে আসাম অল মিডিয়া ইউটিউব চেনেলত প্ৰথম আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ তো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আসাম অল মিডিয়া ইউটিউব চেনেল তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ